সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল সোণৰ অসমলৈ। আৰু আমি আজি যাবলৈ ওলাইছোঁ শংকৰী কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আউনীআটী সত্ৰলৈ, যিখন আউনীআটী সত্ৰ অৱস্থিত যোৰহাট জিলাৰ কলিয়াপানী ঠাইত। তো মোৰ লগত আছে বিষ্ণুজ্যোতি দাস, আৰু আমি ইয়াত যাবলৈ আছোঁ গা পা ধুই একদম ৰেডি। ব'লক তেন্তে আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ল'লোঁ গাড়ীৰ চাবি, আৰু ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া উঠি ল'লোঁ বাইকত, আৰু কৃষ্ণক চাওঁতে আমি ওলালোঁ। আমাৰ পৰা বেছি দূৰ নহয়, মই য'ত এতিয়া আছোঁ তাৰ পৰা 5-6 কিলোমিটাৰ দূৰ হয়। বিষ্ণু গাড়ী চলাইছে, একা ৰাস্তা, শিল ঘাট। তো সেই গেট দুখন দেখিছে, সেই দুখন গেট পিছৰখন নতুনকৈ বনাই আছে, লিখা আছে আউনীআটী সত্ৰ। তো সেই গেট দুখনেৰে 2 কিলোমিটাৰ সোমাই যাব লাগিব আকৌ। ব'লক তেন্তে আহি থাকক মোৰ লগত আউনীআটী সত্ৰলৈ। তো ফাইনেলি আমি আহি পালোঁ আউনীআটী সত্ৰৰ মুখ্য দুৱাৰ। এইখনেই হ'ল মুখ্য দুৱাৰ, শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলিয়াপানী দিয়ক। তো হাতীৰে স্বাগতম জনাইছে, ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। তো আহি থাকক মোৰ লগত। আহি আমি সত্ৰ পালোহি, এই সত্ৰৰ ভিতৰত সোমাইছোঁ। ব'লক মোৰ লগত ভিতৰলৈ যাওঁ। হ'ব, ভিতৰলৈ যোৱাৰ আগত ধূপ চাকি এইবিলাক লৈ লওঁ। এয়া বাইদেউ এগৰাকী আছে, বাইদেউগৰাকীৰ পৰা আহোঁ ব'লকচোন। কি দাম লয় বা ধূপ চাকি? বাইদেউ, ধূপ চাকি কিমান দাম? 25 টকা। ঠিক আছে, আপোনালোকেও আহিলে ইয়াতে ধূপ চাকি ল'ব পাৰিব। আৰু বাইদেউৰ দোকানত চাকি ধূপৰ উপৰিও ভক্তিমূলক কিতাপ, নামঘোষা, কীৰ্তন আদি ল'ব পাৰিব। লগতে ইয়াত কিবা ছোৱালীবিলাকৰ কাৰণে মণিহাৰীও আছে, ল'ব পাৰিব, ছোৱালীবিলাকৰ কাৰণে স্পেচিয়েল। ইয়াত ধূপ চাকি ৰেডি। এতিয়া ব'লক আমি ভিতৰলৈ গৈ বন্তি প্ৰজ্বলন কৰোঁ। আপোনালোকে আহি থাকক মোৰ লগত, আশীৰ্বাদ লওঁ গুৰুজনাৰ। ব'লক ভিতৰলৈ সোমাই যাওঁ। আচলতে এই সত্ৰখন প্ৰথম স্থাপন কৰিছিল 2003 চনতে পীতাম্বৰদেৱ গোস্বামীদেৱে। আৰু ইয়াত বৈষ্ণৱ ধৰ্মৰ সংস্কৃতিৰ এটা প্ৰাণকেন্দ্ৰ হয়। আৰু ইয়াত ধৰ্মৰ লগত জড়িত কাম কাজবোৰৰ লগতে কিছুমান বিশেষ উল্লেখযোগ্য দিন, যেনেকৈ পালনাম, ৰাসলীলা বা ফাকুৱা, জন্মাষ্টমী আদি দিনবোৰ শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱে বিশেষ অনুষ্ঠান পালন কৰা হয় ইয়াত। আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে ইয়াত। আৰু আমি এতিয়া মেইন মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু প্ৰৱেশ কৰি দেখা পালোঁ বৰ্তমান মিস্ত্ৰীৰ কাম কৰি আছে, টাইলছ লগোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে ভাওনা আৰু বিশেষ অনুষ্ঠানবিলাক পতা হয়। তো মিস্ত্ৰীৰ কামত ব্যস্ত, আমিও চাকিঘৰ জ্বলাই আহোঁ ব'লক। বৰ্তমান সত্ৰখনৰ কাম চলি থকাৰ কাৰণে চাকি ইয়াতে জ্বলাব দিছে। আৰু ইয়াতেই এই মন্দিৰটোৰ ভিতৰতে নাম প্ৰসংগ, নৃত্য, ভাওনা আদি অনুষ্ঠান পাতে। আৰু এইখন দুৱাৰ বন্ধ কৰি ৰাখিছে, আৰু ইয়াৰ ভিতৰত মণিকূট, কৃষ্ণমূৰ্তি আদি ৰখা হৈছে। বৰ্তমান কামৰ চলি থকাৰ কাৰণে বন্ধ কৰি ৰাখিছে। আৰু এই ৱালবোৰত দেখিছে ধাৰ্মিক চিত্ৰ কিছুমান অংকন কৰা আছে, যেনেকৈ সমুদ্ৰ মন্থন, নৃসিংহ মুৰাৰী আদি বহুতো এনেকৈ চিত্ৰবিলাক আঁকি থোৱা আছে। প্ৰতিটো চিত্ৰতে একোটা ধাৰ্মিক কাহিনী জড়িত হৈছে। ইয়ালৈ আহিলে আপোনালোকে বহুত ভালদৰে চাবলৈ পাব। আৰু এই দেখিছে সমুদ্ৰ মন্থন, এই সমুদ্ৰ মন্থনৰ চিত্ৰ অংকন কৰিছে। প্ৰত্যেকখন বেৰতে এনেকৈ চিত্ৰাংকন কৰা আছে। এয়া বৈকুণ্ঠ প্ৰয়াণ, বিভিন্ন ধৰণৰ ধাৰ্মিক কাহিনী ইয়াত জড়িত হৈ আছে প্ৰত্যেকটো ছবিতে। আৰু এইখনেই আউনীআটী সত্ৰ, সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত কলিয়াপানী আউনীআটী সত্ৰ। আৰু এই আমি বাহিৰলৈ ওলাই আহিলোঁ, আৰু এই বাহিৰৰ পৰিৱেশ বহুতেই ধুনীয়া। আপোনালোকে আহিলে ইয়াত নিশ্চয় ভাল পাব। আৰু এইটো মন্দিৰৰ বাহিৰ ভাগ, সেউজীয়া পৰিৱেশ চাৰিওফালে। এতিয়া আমি আপোনালোকক মিউজিয়ামৰ ফাললৈ লৈ যাওঁ, অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এইফালে আছে মিউজিয়ামৰ ভিতৰত কেমেৰা নিব নিদিয়ে, চ' আপোনালোকে নিজে আহি চাব লাগিব, নিশ্চয় ভাল পাব। ইয়াত ঐতিহাসিক বিভিন্ন ধৰণৰ বস্তু বা সামগ্ৰী ৰখা হৈছে, আপুনি নিশ্চয় আহক। আৰু এয়া আছে আউনীআটী সত্ৰৰ ভিতৰচোৱা। আৰু আমি এতিয়া বাইদেউ দোকানলৈ আহিছোঁ প্লেটখন ঘূৰাবলৈ। আৰু ইয়াৰ পৰাই আমি যাম চাহ খাবলৈ। ইয়াত বিভিন্ন ধৰণৰ কিতাপ আপোনালোকে কিনিব পাৰিব, আহক ইয়ালৈ।
আৰু এই বাইদেউ খুৱাই দিয়ে এতিয়া। আৰু ইয়াত চাহৰ দোকান এখন আছে, ভাল চাহ বনায়। তো চাহৰ দোকান সোমাইছোঁ চাহ খাবলৈ। আৰু চাহ খাবলৈ সোমাই আমি খুৰা এজনক লগ পালোঁ। খুৰাজন ইয়াতে আছে বহুত বছৰৰ পৰা। তো সত্ৰখনৰ বিষয়ে আৰু অলপ ভালদৰে জানো আহক, খুৰাজনৰ পৰা আহক। 18 বছৰ মই প্ৰথম সন্ত সমাৰোহ যেতিয়া হৈছিলে তেতিয়া ইয়াত অস্থায়ীভাৱে দোকান দিবলৈ আহিছিলোঁ। আহি পেলাই ইয়াত মানে সত্ৰৰ মুহূৰ্তে পৰি পেলাই ইয়াত বন্দী হৈ গ'লোঁ মানে তেনেকুৱা কথাটো। এতিয়া হৈছে কি, যেতিয়া 1988 চনৰ AGP চৰকাৰৰ ৰাজত্বকালত অসমত বানপানী হৈছিলে, তেতিয়া মাজুলীৰ কাৰণে এটা বৰ ভয়াৱহ দিন আহিছিলে। সেই সময়তেই সত্ৰবিলাক তাৰ পৰা স্থানান্তৰিত কৰাৰ কথাটো ওলাইছিলে। ওলোৱালত আমাৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱ তেখেতৰ দিনতে এইটো কথা হৈছিলে। তেখেতে আমাৰ ফাৰ্মৰ পৰা ইয়াতে থকা ডায়েৰী ফাৰ্মৰ পৰা প্ৰায় 250 বিঘা মাটি কৰ্তন কৰি বিষ্ণুদেৱ গোস্বামী প্ৰভু নামত মানে এইখন ক্ষেত্ৰ বিষ্ণুদেৱ ক্ষেত্ৰ হিচাপে স্থাপিত কৰিছিলে। ইয়াত প্ৰায় মানে 1996 চনৰ পৰা কাম আৰম্ভণি হৈ 2004 চনত প্ৰথম ইয়াত সন্ত সমাৰোহ বুলি অনুষ্ঠানটোৰ দ্বাৰাই এই অনুষ্ঠানটো মানে প্ৰথম মন্ত্ৰী প্ৰজ্বলিত কৰা হৈছিলে। আৰু তাৰপিছত প্ৰায় এতিয়া অনুষ্ঠানটো ক্ৰমে ক্ৰমে চলি গৈ আছে। ইয়াত মানে এইফালে এখন কলেজ আছে, উদ্যান আছে, মিউজিয়াম এটা আছে এতিয়া বৰ্তমান অৱস্থাটো। আগতে ইয়াত ঘৰ দুৱাৰ নাছিলে, এতিয়া বহাবিলাকো হৈছে, লাহে লাহে উন্নতি জখলা লাহে লাহে আহি আছে। মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পেলাই ইয়াত এখন মানে উদ্যান এখন হেৰি কৰি থৈ গৈছে। আৰু এই ধৰণে কিবা কিবি হৈ আছে। কিন্তু ইয়াত কেইটামান কথা বিৰাট অসুবিধা মানে কি অসুবিধা মই জনাত ইয়াত মানে কি ৰাইজ থাকিব পৰা ইমান ডাঙৰ অনুষ্ঠানটোত সিমান ধৰণৰ ৰাইজক প্ৰতিপাল কৰিব পৰা ঘৰ নাই। তাত দেখিছো মই এটা জিৰণি চৰা কিবা কিবি আছে, থকাখিনিও মানুহে মানে ব্যৱহাৰ কৰিব নাজানি পেলাই নষ্ট কৰি দিছে। গতিকে গম পাইছে, যেতিয়া ৰাতি থাকিবলগীয়া হয় তেতিয়া এই মানুহখিনি মানে মৰিগাঁৱৰ পৰা আহে পৰশুৰাম কুণ্ডলৈ যাবলৈ বা ক'ৰ পৰা আহে। এতিয়া দিনক দিনে এদিনতকৈ সেইদিনা মানুহবোৰ বেছিয়ে হৈ গৈছে। এই মানুহখিনি মানে বান্দাই চান্দাই এই ঘৰটো পোৱাকেইটা পালে নোপোৱাখিনিতো য'ত ত'ত থাকিবলগীয়া হয়। এই মাঘৰ বিহুৰে পৰা প্ৰায় এমাহমান এই মানুহখিনি ৰাইজখিনি মানে বিশেষকৈ এইফালৰ মানে মৰিগাঁও, চিপাঝাৰ, এই দূৰ দূৰণিৰ পৰা অহা মানুহখিনিৰ কাৰণে মানে চৰকাৰে যদি পাৰে এটা মানে ভাল ধৰণৰ মানে অতিথিশালা, যেনেকৈ মই ইউ পি গৈছিলোঁ, ইউ পিত দেখিছিলোঁ তাত পইচা পাতিয়ে নলয় থাকিবলৈ, ইমান ধুনীয়া ঘৰ দুৱাৰ, টিভি চিভি এনেকুৱা ফেচিলিটি আছে। এইবিলাক আমাৰ ইয়াত কেলে এই অনুষ্ঠানবিলাকক চৰকাৰবিলাকে কিবা তত্বাৱধান কৰি সেই অনুষ্ঠানবিলাক ইয়াত দিব নোৱাৰে নেকি? যিবা এটা আছাম টুৰিজিম আছে, ইয়াত থকা মানুহ কোনো চাই নাই, ইয়াত দৰমহা চৰমহা বুলিবলৈ একো নাই, গম পাইছে নাই? ইয়াত থকা বৈষ্ণৱসকলৰ কোনো। তো মোৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ, যাতে আমাৰ আপুৰুগীয়া সত্ৰসমূহৰ যিবিলাক অসুবিধা আছে যাতে অতি সোনকালে সমাধান কৰি দিয়ে। কাৰণ সত্ৰসমূহ সুৰক্ষিত হৈ থাকিলেহে অসমীয়া অস্তিত্ব জীয়াই থাকিব আৰু আহিবলগীয়া ভৱিষ্যত প্ৰজন্মই এইবিলাক দেখিবলৈ পাব। খুৰালৈ বহুত বহুত ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ চৰকাৰে এই সমস্যাবোৰ সোনকালে সমাধান কৰি দিব। তেন্তে আপোনালোকেও আহক এই সত্ৰখনলৈ আৰু ইয়াৰে সেউজীয়া পৰিৱেশৰ মনোমোহা দৃশ্যাংশসমূহ উপভোগ কৰক। ধন্যবাদ। সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। সেইটো আমাৰ নতুন চেনেল হয়, ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটোৰ নাম হৈছে সোণৰ অসম।